হেল্ল' এভৰিৱান, বহুত দিনৰ পৰা এক্সাইটেড আছিলোঁ লক্ষী মন্দিৰলৈ যাম বুলি। তো আজি ফাইনেলি আহি গ'লোঁ। ওদালগুৰি জিলাৰ উদমাৰী গাঁৱত অৱস্থিত ৰাজহুৱা এক ঐতিহাসিক শ্ৰী শ্ৰী লক্ষী মন্দিৰ। আমাৰ ঘৰৰ নিচেই ওচৰতে, জাষ্ট 15 মিনিটমান লাগে, তথাপিও অহা হোৱা নাছিলে আৰু আজি ফাইনেলি আহিলোঁ। এই মন্দিৰটো স্থাপিত হৈছিল 1962 চনতে। তেতিয়াৰ পৰা বহু দূৰ দূৰণিৰ পৰা মানুহ আহে, বহু ইউটিউবাৰ আহে, বহু ছ'চিয়েল মিডিয়াত দেখিছোঁ বহু ভক্ত ইয়াত সমাগম হয়। লক্ষী পূৰ্ণিমাৰ দিনাখন বহুত ডাঙৰকৈ ইয়াত মেলা হয় আৰু ওপৰত দেখিব পাইছে লিখা আছে শ্ৰী শ্ৰী লক্ষী মন্দিৰ, এক পবিত্ৰময় স্থান। আৰু ইয়াত আহি পিনে মনটো সঁচাকৈ পবিত্ৰ হৈ পৰিছে। আৰু চাওকচোন ইয়াৰ আশে পাশে পৰিৱেশটো কিমান ধুনীয়া, সেউজীয়া গছ গছনি ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইমান ধুনীয়া পৰিপাটিকৈ ৰাখিছে যে এটুকুৰা আপুনি কাগজৰ টুকুৰা নাপাব, শিলা পাত নাপাব। মানিব লাগিব, ইয়াৰ পৰিৱেশটো ধুনীয়াকৈ আকৰ্ষণীয়কৈ সজাই ৰাখিছে ইয়াৰ ৰাইজে। আৰু সঁচাকৈ এটা ৰাজহুৱা মন্দিৰত আহি পিনে বহুত ভাল লাগিছে, এটা পবিত্ৰময় স্থানত। আপোনালোকে আহিব, দৰ্শন কৰিব, বহুত ভাল পাব।